যিদৰে বিদুৰ ভাইয়ে ৱেব সিৰিজৰ পৰা এখন সিনেমাৰ ৰূপত আহি সমগ্ৰ সিনেমা হল হিলাই দিছিলে ঠিক তেনেদৰে অসমত সুপা সুপি ৱেব সিৰিজৰ পৰা বৰ্তমান এখন সিনেমা লৈ আহি আছে কিন্তু সুপা সুপি সিনেমাখন ৰিলিজ হোৱাৰ আগতে ডাঙৰ বিপদত পৰিলে কাৰণ সুপা সুপি সিনেমাখনৰ নামত এটা পুলিচ কেছ হৈ গ'ল আপোনালোকে হয়তো সোশ্যাল মিডিয়া বা কৰবাত নহয় কৰবাত বেনাৰ দেখিছে যে হাঁহ খাব সেই যে হাঁহ খাব বুলি প্ৰশ্নবোধক দি পেলাই এখন পোষ্টাৰ দেখিছে সেইখন হৈছে এই সুপা সুপি সিনেমাখনৰে এটা প্ৰমোশনৰ ষ্ট্ৰেটেজি ইয়াৰ ফলৰ সৃষ্টি কৰে ফিল্মখনৰ ইতিমধ্যে 1 মিনিট 20 সেকেন্ডৰ এটা গ্লিম্পছ ৰিলিজ কৰিছে যিটোত উৰ্মিলা বৌ আৰু হিমাংশু প্ৰসাদ দাসে কথা পাতি থকা দেখুৱাইছে কিন্তু যদি আপোনালোকৰ 2024 চনৰ সেই সুপা সুপি ৱেব সিৰিজখনৰ কথা মনত আছে শেষলৈ হিমাংশু প্ৰসাদ দাসৰ মৃত্যু হয় কিন্তু কেনেকৈ সম্ভৱ হ'ল পুনৰ সিনেমাখনত তেওঁ উভতি অহা ইয়াৰ ক্ষেত্ৰত ডাইৰেক্টৰ ৰাইটাৰ প্ৰণৱ ভৰালী ক'বলগীয়া এইটোৱে আছে যে সুপা সুপি যিটো ৱেব সিৰিজ আছিলে আৰু যিখন সিনেমা সম্পূৰ্ণ কাহিনী পৃথক হ'ব যিদৰে ৱেব সিৰিজখনত কেৰেক্টাৰখিনিৰ নাম আছিলে উৰ্মিলা বৌ জয়ন্ত সালফা বা যি যেনে ধৰণৰ হয় তেনে ধৰণে থাকিব কিন্তু তাৰ উপৰিও কেইটামান নতুন কেৰেক্টাৰ ইয়াতে এড হ'ব অৰুণ নাথ আমুৰ দৰে নতুন কেৰেক্টাৰ ইয়াতে ইন্ট্ৰোডিউস কৰা হ'ব আৰু ইয়াতে কমলোচনক হয়তো লিড ৰোলত দেখুওৱা হ'ব আপোনালোকৰ হয়তো মনত আছে ৱেব সিৰিজখনত পেহিয়েকৰ লগত সম্বন্ধ কৰা এটা সিন আছিলে আৰু সেই কাৰণে বহুতৰে মন্তব্য এইটো হয় যে এনেকুৱা ধৰণৰ সিনেমা হলত গৈ পেলাই ফেমিলিৰ লগত কেনেকৈ চাব পাৰি কাৰণ ইয়াত বহুতো ধৰণৰ ভালগাৰ সিন আমি হয়তো দেখিবলৈ পাব পাৰো কিন্তু এই ক্ষেত্ৰত প্ৰণৱ ভৰালে এইটো কয় যে এইখন যেহেতু এখন সিনেমা সেই কাৰণে তেনেকুৱা ধৰণৰ কোনো সিন বা কোনো ধৰণৰ কনটেক্সট নাথাকে আপোনালোকে ফেমিলিৰ লগত গৈ পেলাই সুন্দৰকৈ উপভোগ কৰিব পাৰিব ইউটিউবত যোনটো 1 মিনিট 20 সেকেন্ডৰ গ্লিম্পছটো ৰিলিজ কৰিছে তাৰ পৰা এইটো জানিব পৰা গৈছে যে এজনী ছোৱালীৰ কাৰণে দুজন ল'ৰা ইয়াতে কাজিয়াৰ দৰে বা কোনো ধৰণৰ ফাইট সিন হয়তো দেখিবলৈ পাম কাৰণ কৌশিক ভৰদ্বাজে কমলোচনৰ পৰা মোবাইল এটা কাঢ়ি লয় আৰু সেই মোবাইলটো কাঢ়ি লোৱাৰ জহতে পাছলৈ গৈ হয়তো বহুতো ধৰণৰ সেই ছোৱালীজনীৰ কাৰণে কাজিয়াৰ দৰে পৰিস্থিতিৰ সৃষ্টি হয় ক'বলৈ গ'লে এটা ৰোমান্টিক এংগল ইয়াত সুন্দৰকৈ পৰিদৰ্শন কৰোৱা হৈছে ইউটিউবত এখন ৱেব সিৰিজ বনাওঁতে হয়তো সিমানো পইচা নাযায় যিমানটো এখন সিনেমা বনাওঁতে যায় আৰু এই সিনেমাখনৰ বাজেট প্ৰায় 3 কোটি টকা বুলি কোৱা হৈছে আৰু সিনেমাখনৰ যিকেইটা সিন আপোনালোকে সেই গ্লিম্পছটোত দেখি পেলাই আপোনালোকৰ মনতো ফিল হ'ব যে হয় এইখন হয়তো প্ৰায় হাই বাজেটৰ সিন যেনেকৈ গোটেই গাঁৱৰ মানুহে এটা ঘৰ যেতিয়া ঘেৰাও কৰা সিনটো বা এমএলএৰ সেই সিনটোৱে হওক আপোনালোকে দেখি গম পাব যে হয় এখন ভাল কোৱালিটিৰ সিনেমা আমাৰ মাজলৈ 12 জুনত ৰিলিজ হ'বলৈ গৈ আছে গতিকে আমি সকলোৱে আশাবাদী যে বিদুৰ ভাই পাছতে অসমত হয়তো এখন ভাল সিনেমা আমি চাবলৈ পাম যিখন সিনেমা চোৱাৰ পিছত মনত হয়তো বহুত বেছি ভাল হ'ব বিদুৰ ভাই পাছত বুলি কওঁতে আপোনালোকে ভুল নুবুজিব কাৰণ তাৰ পাছত ৰৈ বিনালে এখন বহুত ভাল সিনেমা মাষ্টাৰপিচ যিখন আমি ইয়াৰ লগত তুলনা কৰিব নোৱাৰো কিন্তু এইখন সিনেমা আমি বিদুৰ ভাইৰ লগত এই কাৰণে তুলনা কৰিছো কাৰণ ৱেব সিৰিজৰ পৰা এখন সিনেমা হ'বলৈ গৈ আছে আৰু আপোনাৰ মতামত কি আপুনি সিনেমা হলত চাবলৈ যাবনে নাযায় এই সিনেমাখন কমেন্ট কৰি জনাবলৈ নাপাহৰিব তেতিয়ালৈকে POV-ক সাবস্ক্ৰাইব কৰি থব আৰু এটা লাইক কৰি দিবলৈ নাপাহৰিব অন্য এটি নতুন ভিডিঅ'ৰ সৈতে আমি আপোনালোকৰ ওচৰত পুনৰ থিয় হ'ম ধন্যবাদ